আজি এটা বস্তু বহুত বছৰৰ মূৰত দেখিলোঁ। মই সেইকাৰণে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো পিটিককৈ অন কৰিলোঁ। মানে মই খোজকাঢ়ি আছিলোঁ আৰু হঠাৎ এনেকৈ দেখিলোঁ, এইটো চাওকচোন, আমাৰ পিনেতো ভৈৰা গুটি বুলি কয় আৰু এনেই লিখিত ভাষাটো ভোমোৰা গুটি নে কিবা বুলি কয় নেকি, মই ইমান ভালকৈ নাজানো সেইটো, কিন্তু আমাৰ পিনে ভৈৰা গুটি বুলিয়ে কয় বাৰু। একদম যেতিয়া আমি সৰু আছিলোঁ তেতিয়াই মানে এনেকৈ আমি ওচৰৰ ঘৰতে আছিলে, গৈ পেলাই মানে খোৱা মনত আছে আৰু। তাৰপিছত সেই গছডাল কাটি দিছিলে, তেতিয়াৰ পৰা মানে না দেখিছোঁ না খাবলৈ পাইছোঁ, মানে নায়েই আৰু। তাৰপিছত আজি হঠাতে দেখি এনেকুৱা লাগিলে যে এইটো ভৈৰা গুটি হয় দেখোন। তাৰপিছত মানে সন্দেহকৈ বুটলি লৈ আহিলোঁ। তাৰপিছত আহি ধুই লৈ পেলাই ধুনীয়াকৈ এনেকৈ শিলেৰে ফুটাই চাইছোঁ, মানে কি হয় বাকলিটোৰ তলত এইটো টান টান হয় অকণমান, সেইকাৰণে ফুটাবলৈ দিগদাৰ হয়। তাৰপিছত তাৰে ভিতৰত মানে বাদামৰ নিচিনা থাকে আৰু অকণমানে থাকে, কিন্তু খাই খুব ভাল লাগে আকৌ। তাৰপিছত মই এনেকৈ আনি ফুটাই চালোঁ, অঁ এইটো ভৈৰা হয় দেখোন। তাৰপিছত তেনেকৈ খালোঁ, মানে বহুত ভাল লাগিলে।